নাম্বাৰ 1 মিটাৰত কিমান চেণ্টিমিটাৰ? ক 10 চেণ্টিমিটাৰ, খ 100 চেণ্টিমিটাৰ, গ 1000 চেণ্টিমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 100 চেণ্টিমিটাৰ। নাম্বাৰ 2 1 মিটাৰত কিমান মিলিমিটাৰ? ক 10 মিলিমিটাৰ, খ 100 মিলিমিটাৰ, গ 1000 মিলিমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1000 মিলিমিটাৰ। নাম্বাৰ 3 1 গ্ৰামত কিমান মিলিগ্ৰাম? ক 10 মিলিগ্ৰাম, খ 100 মিলিগ্ৰাম, গ 1000 মিলিগ্ৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1000 মিলিগ্ৰাম। নাম্বাৰ 4 1 কিলোগ্ৰামত কিমান মিলিগ্ৰাম? ক 1000 মিলিগ্ৰাম, খ 10,000 মিলিগ্ৰাম, গ 10 লাখ মিলিগ্ৰাম। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 10 লাখ মিলিগ্ৰাম। নাম্বাৰ 5 200 হাজাৰ কাক কয়? ক 2 কৰ'ৰ, খ 2 লাখ, গ 20 লাখ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 2 লাখ। নাম্বাৰ 6 2 বিলিয়ন কাক কয়? ক 2 কৰ'ৰ, খ 2 লাখ, গ 200 কৰ'ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 200 কৰ'ৰ। নাম্বাৰ 7 20 মিলিয়ন মানে কি? ক 2 কৰ'ৰ, খ 20 লাখ, গ 2 লাখ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 2 কৰ'ৰ। নাম্বাৰ 8 2 মিলিয়ন কাক কয়? ক 20 লাখ, খ 2 লাখ, গ 2 কৰ'ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক 20 লাখ। নাম্বাৰ 9 1,0,0,0,0,0 এই সংখ্যাটোক আমি কি বুলি কওঁ? ক 10,000, খ 1 লাখ, গ 1 কৰ'ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খ 1 লাখ। নাম্বাৰ 10 1ৰ পৰা 10লৈকে থকা মৌলিক সংখ্যাকেইটা কি কি বা প্ৰাইম নাম্বাৰ কেইটা কি কি? ক 2 3 5 7 9, খ 1 3 5 7 9, গ 2 3 5 7। এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগত তোমালোকলৈ এটা মোৰ সৰু অনুৰোধ, যদি মোৰ চেনেলত নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা। এতিয়া এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে গ। নাম্বাৰ 11 1ৰ পৰা 10লৈকে যৌগিক সংখ্যাকেইটা কি কি বা কম্পজিট নাম্বাৰ কেইটা কি কি? ক 2 4 6 8, খ 4 6 8, গ 1 2 4 6 8। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেণ্ট বক্সত দি দিবা। এইটো তোমালোকৰ কাৰণে এৰিলোঁ। এতিয়া যোৱা ভিডিঅ'ৰ প্ৰশ্নোত্তৰ যি আগৰ মই মেথ জিকে কুইজ 3ৰ ভিডিঅ'টোত 11 নম্বৰ প্ৰশ্নটো সুধিছিলোঁ যে 7001ৰ 7ৰ স্থানমান কি বা প্লেচ ভেলু কি? ইয়াৰ শুদ্ধ উত্তৰ দুজনে দিছে ডক্টৰ বিজুলী বৰ্মন আৰু চম্পা শৰ্মা। তোমালোক দুইটাক বহুত বহুত অভিনন্দন জনাইছোঁ আৰু আগলৈ এনেকৈ কমেণ্ট কৰি থাকিবা। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত। আৰু এটা নেক্সট ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাৰিছোঁ।